মহিলাসকলক ট্ৰেইনিং দিয়া হৈছে আৰু তেখেতসকলক মুকুতা লগৰী বুলি নাম দিয়া হৈছে। অসম কোঅপাৰেটিভ ছ'চাইটি পাৰ্ল কোঅপাৰেটিভ ছ'চাইটিৰ তৰফৰ পৰা এই ট্ৰেইনিঙত সহায় কৰা হৈছে আৰু এক্সপাৰ্ট আহিছে। আৰু প্ৰথম এটা পদক্ষেপ আমাৰ বিটিআৰ কোঅপাৰেটিভ ছ'চাইটিয়ে এটা ছ'চাইটিক এইটো দায়িত্ব দিয়া হৈছে, য'ত তেখেতসকলৰ 20 জন সদস্য আছে আৰু সকলো ট্ৰেইনিং তেখেতসকলে লৈছে আৰু সেই খেতিটো তেখেতসকলে আৰম্ভ কৰিব। আমি সকলো জানো পাৰ্লটো যিটো আছে মুকুতা, এইটো আমাৰ মহিলাসকলে অৰ্নামেণ্ট হিচাপে ইউজ কৰে আৰু এই অৰ্নামেণ্টটো বিভিন্ন প্ৰকাৰে এইটো ডিজাইন কৰা হয় আৰু এই খেতিটো বহুত টান নহয়। আমি এটা সৰু এৰিয়া এটাত পানী ইয়াত ৰাখি পেলাই খেতিটো কৰিব পৰা যায় আৰু ইতিমধ্যে খুব সহজো হয়। সেইকাৰণে যিহেতু অৰ্নামেণ্টটো গহনাটো আমাৰ মহিলাসকলৰ আজিৰ কথা নহয়, এনচিয়েণ্ট টাইমৰ পৰা ব্যৱহাৰ হৈছে, অনাগত দিনতো ব্যৱহাৰ হ'ব। কিন্তু পাৰ্লটো আমাৰ ইয়াত আগতে এভেইলেবল নাছিলে। আমিতো জানো আগৰ সময়বিলাকত কিবা গছৰ গুটি বা বিভিন্ন বনাই পেলাই এইটো কৰা হৈছিলে, কিন্তু এতিয়া যিটো পাৰ্ল খেতিটো কৰিব পৰা হ'ল আৰু সেইটো সহজ কৰি তুলিলে, এইটো খুব ভাল হৈছে। আৰু আমাৰ অঞ্চলৰ অৰ্থনৈতিক জাগৰণৰ কাৰণে আমাৰ মহিলাসকলৰ বিশেষকৈ কোঅপাৰেটিভ ছ'চাইটি, ছেল্ফ হেল্প গ্ৰুপ বিভিন্ন এই খেতিটো কৰিব পাৰিব আৰু বিটিআৰ চৰকাৰে অহা ফাইনেন্সিয়েল ইয়াৰত আমি ডাঙৰকৈ সহায় কৰিম। যিসকলে খেতি কৰিব বিচাৰে সেইসকলক পাৰ্ল খেতিৰ কাৰণে আমি স্পেচিয়েল পেকেজ তেখেতসকলক আমি দিম। চাওক, PDSত যিখিনি পায়, এই পোৱাখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰৰ যিটো আছে এইটো ষ্ট্ৰীম লাইন কৰি কোনো কাৰণত যাতে আমাৰ অঞ্চলৰ বেনিফিচিয়াৰীসকলে বঞ্চিত নহয়, যিসকলে পাব লাগে, সেইটো কথাটো আমি সদায় চাই থাকোঁ, ৰিভিউ কৰি থাকোঁ। গতিকে এতিয়া নতুনকৈ মই এই 2 দিনত বা এই সপ্তাহত কৰা নাই, কি আছে মই আপডেটটো সোনকালে কৰিম। কিছু দুৰ্নীতি সংগতি হোৱা বুলি এইটো আগতে আছিলে। আগতে তেনেকুৱা দুৰ্নীতি, ক'ৰবাত চাউল কাটি ৰখা, আটাটো বিক্ৰী কৰি দিয়া, তেনেকুৱা বহুত কাহানী আছিলে। কিন্তু এতিয়া এনেকুৱা আৰু নাই। এইটো প্ৰায় যোৱা 2 বছৰমানত 3 বছৰমানত আমি বাৰম্বাৰ ইয়াৰ ৰিভিউ কৰি ছিষ্টেমটো ঠিক কৰি এইটো অৰ্গেনাইজ কৰি চব ঠিক লাইনত অনা হৈছে।